ইমান কলা মই এই মানে আছে কাপলছ বিলাকক দেখি দেখি জ্বলি আছে গাইজ জ্বলি আছে আৰু ধুনীয়া ছোৱালী আহি পাইছে আৰু দে আছো ৰীল বনামে আৰু হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে মোৰ এই বিশেষ ভিডিঅ'টোৰ আৰম্ভণি হৈছে সুদীৰ্ঘ এবছৰ পিছত মানে মই লাষ্ট ভিডিঅ' আপলোড কৰিছিলোঁ 2024 চনৰ মাৰ্চত আৰু আজি মই আৰম্ভ কৰিছোঁ 2025 চনৰ ফেব্ৰুৱাৰীত মানে কিমান লেজি মই ভাবিব নোৱাৰে আপোনালোকে তো এয়াই আৰু আজি সৰস্বতী পূজা বিশেষ মোৰ এই ভিডিঅ'টো আৰম্ভ হৈছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পলম নকৰি গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁগৈ আৰু এয়া মই আহি পাই গ'লোঁ কলেজ আৰু এইখনেই হৈছে আমাৰ কলেজৰ মেইন গেটখন ধুনীয়া ছোৱালী আহি পাইছে আৰু দে ये भी एक আৰু আমি কলেজ আহি পাই গ'লো আমাৰ আৰু এয়া আমাৰ লগত তো গাইজ আমি কলেজত আহিলোঁ ফটো চটো মাৰিলোঁ এয়া ৰ'দত থাকি থাকি ক'লাও হৈ গ'লোঁ ইমান ক'লা মই মুখখন নেখাই দে আছে আমাৰ মইনা মনিকা পজ পজ আৰু অলপ পিছতে আমাক এয়া কলেজত প্ৰসাদো খাবলৈ দিলে যিহেতু পূজা শেষ হৈছিল আৰু এইটো আছিলে আমাৰ কলেজৰ পূজাৰ মণ্ডপটো যিটো মই ভালদৰে দেখাব পৰা নাছিলোঁ প্ৰথম অৱস্থাত যিহেতু ইয়াতে বহুত বেছি মানুহ হৈ আছিলে সেইবাবে দেখাব পৰা নাছিলোঁ আৰু কলেজখন হৈছে বৰনগৰ কলেজ সৰভোগ সকলোৱে জানে চাগে আৰু অলপমান বৰনগৰ কলেজৰ ছোৱালীবিলাকক চাই লওক নে কি কয় ৰাইজ আৰু এয়া অলপ পিছতে আমাৰ কলেজত এনেকৈ খিচিৰি খাব দিছিলে সকলোকে যিহেতু প্ৰত্যেকখন স্কুল কলেজতে সৰস্বতী পূজাত খিচিৰি খুৱায়ে আৰু সৰস্বতী পূজাত খিচিৰি খাই বহুত মজাও পোৱা যায় আচলতে এইটো এটা বেলেগ সোৱাদ আৰু ময়ো খালোঁ তাৰপিছতে আমি ভাত পানী খাই ল'লোঁ আৰু খাই লৈ কিনে এয়া কলেজৰ ফিল্ডতে এনেকৈ আছোঁ আৰু কিনো কৰিম একো কাম বন নাই আমি মানে ছিংগল সংস্থাটো কি চিন্তা এই
হৈছে ইমান কি চিন্তা হৈছে মই বুজি পোৱা নাই মানে এই মানে আজি কাপলছবিলাকক দেখি দেখি জ্বলি আছে গাইজ জ্বলি আছে জ্বলি মোক কেনেকুৱা লাগছে মানে মোক একদম বেয়া লাগছে গাইজ গাইজ মোৰ পূজা চেছ আৰু মোৰ এণ্ডিং অৱস্থা চ' গাইজ এয়া মই ঘৰ আহি পাই গ'লোঁ আৰু মোৰ অৱস্থা একদমেই বেছি বেয়া মানে মই হিল পিন্ধি কিনে মোৰ শৰীৰ একদম অৱস্থা নাই জ্বলা ফুটি গৈছে অলৰেডি আৰু পিছত কি হয় গম পোৱা নাযাব আৰু মই জাষ্ট ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু বিশেষ একো দেখাব নোৱাৰিলোঁ চাগে মানে মোবাইলটো ভিডিঅ' ইমান মই বনাব নাজানো আৰু মোৰ ইমান কনফিডেঞ্চো নাই যে মানুহৰ আগত এনেকৈ ভ্লগিং কৰিব পাৰিম বাৰু যি নহওক আজিলৈ তেন্তে ইমানেই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লগ পাই আছোঁ দেই এইবাৰ পাঠশালাৰ পৰা লগ পাই আছোঁ গাইজ বাই বাই